মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিগ ব্ৰেকিং নিউজ, সাৱধান হওক আপুনি। অসমত মোবাইল হটস্পটৰ জৰিয়তে ভয়ংকৰ জাল পাতিছে চাইবাৰ ক্ৰাইমছে। ইতিমধ্যে অসম আৰক্ষীয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হয় দৰ্শকসকল, অসমত হটস্পটৰ জৰিয়তে চাইবাৰ অপৰাধীয়ে পেলাইছে ভয়ংকৰ জাল। চাইবাৰ অপৰাধীৰ নতুন কৌশলে মুহূৰ্ততে খালী কৰি দিব আপোনাৰ বেংক একাউণ্ট। গম নোপোৱাকৈ আপোনাৰ পান আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰে চাইবাৰ অপৰাধীয়ে। সাধাৰণ লোকৰ পান আধাৰ কাৰ্ডৰ নম্বৰ ব্যৱহাৰ কৰি চাইবাৰ অপৰাধীৰ লুণ্ঠন। চিম কাৰ্ডৰ সলনি এতিয়া হটস্পট ব্যৱহাৰ কৰে চাইবাৰ অপৰাধীয়ে। ইণ্টাৰনেটৰ জৰিয়তে লুণ্ঠনৰ সমগ্ৰ প্ৰক্ৰিয়া চলায় চাইবাৰ অপৰাধীয়ে। এনে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ ধাৰাবাহিক অভিযান। এই অভিযানত 20টাকৈ অপৰাধী জালত পৰে মৰিগাঁও আৰক্ষীৰ। আৰু এনেধৰণৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ। আৰু আপুনি এনেধৰণৰ চাইবাৰ ক্ৰাইমৰ চিকাৰ হ'লেই লগে লগে ডাইল কৰক 1930 নম্বৰত, কিয়নো 1930 নম্বৰত অভিযোগ দি বহুতেই ঘূৰাই পাইছে নিজৰ সাঁচতীয়া ধন। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। 10ম দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ বাবে ৰেল বিভাগত চাকৰি। কেনেকৈ কৰিব লাগিব আবেদন, সকলো তথ্য আগলৈ চাই থাকক। হয় দৰ্শকসকল, 10ম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ যুৱক যুৱতীৰ বাবে ৰেল বিভাগত ওলাইছে চাকৰি। হাজাৰ হাজাৰ নিবনুৱা শিক্ষাৰ্থীলৈ আহিছে ভাল খবৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গ পদৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় 13,000 খালী পদ পূৰণৰ প্ৰস্তুতি চলোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ ৰেল বিভাগৰ চাকৰি প্ৰত্যাশীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে। ৰেল বিভাগে শেহতীয়াকৈ 3,093টা খালী পদৰ বাবে আবেদন বিচাৰিছে। ৰেল বিভাগৰ এই খালী পদসমূহত 10ম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। প্ৰাৰ্থীসকল ITI পাঠ্যক্ৰম উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক কৰা হৈছে। 15 বছৰ বয়সৰ পৰা 24 বছৰ বয়সৰ ভিতৰৰ প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। আবেদনকাৰীসকলে 100 টকা মাচুলসহ অনলাইনৰ জৰিয়তে কৰিব লাগিব আবেদন। rrcnr.org ৱেবছাইটৰ জৰিয়তে প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। এই ৱেবছাইটৰ পৰা এপ্লিকেশ্যন লিংক খোলাৰ পাছতে আবেদন পত্ৰ পূৰণ কৰিব লাগিব, লগতে পৰিশোধ কৰিব লাগিব 100 টকা মাচুল। যোগ্যতা নিৰ্বাচনৰ বাবে লিখিত পৰীক্ষাত বহিব নালাগে আবেদনকাৰীয়ে। আবেদনৰ স্ক্ৰিনিং আৰু তদন্তৰ ভিত্তিত বাছনি কৰা হ'ব প্ৰাৰ্থীসকলক। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ কৰিব লাগিব পঞ্জীয়ন। চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে অত্যন্ত জৰুৰী খবৰ, কিয়নো এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ পঞ্জীয়ন কৰিব লাগিব যুৱক যুৱতীসকলে। অহা 29 ফেব্ৰুৱাৰীৰ ভিতৰত এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ পঞ্জীয়ন কৰিব লাগিব। প্ৰথমতে আপুনি সেৱা সেতু পৰ্টেলৰ নাগৰিক সেৱাসমূহ নিৰ্বাচন কৰক আৰু তাৰ পিছত কৰ্মসংস্থাপন শিতানত থকা নিয়োগ বিনিময়ত নিয়োগ সন্ধানকাৰীৰ পুনৰ পঞ্জীয়ন নিৰ্বাচন কৰক। আৰু ইয়াৰ বাবে আধাৰৰ সৈতে অথবা আধাৰ অবিহনেও আবেদন কৰিব পাৰিব। সহায়ৰ বাবে rtpsassam@assam.gov.in মেইল কৰিব পাৰে, অথবা 8099897266 হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰে। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। 20 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ মুছলমান লোকসকল ৰেলত ভ্ৰমণ নকৰিব, কাৰণ এই সময়ছোৱাত অযোধ্যাত ৰামক প্ৰতিষ্ঠা কৰা হ'ব। মূৰ্তি প্ৰতিষ্ঠাৰ সময়তে মুছলমান লোকসকলক ঘৰৰ ভিতৰত থাকিব লাগে। IUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্য। দেশৰ সকলো মুছলমান লোককে সাৱধানে থাকিবলৈ আহ্বান জনালে বদৰুদ্দিন আজমলে, আৰু লগতে মন্তব্য কৰি কৈছে প্ৰাণ প্ৰতিষ্ঠালৈ আহিবলগীয়া অতিথিৰ বাবে বাছ ৰেল বিমানৰ বিশেষ ব্যৱস্থা কৰা হৈছে। বিজেপিৰ প্লেন বহুত ডাঙৰ, ইয়াক ফেইল কৰিব লাগিব। বিজেপি মুছলমানৰ আটাইতকৈ ডাঙৰ শত্ৰু, মছজিদ মাদ্ৰাছাৰ শত্ৰু আৰু ইছলামিক আইন কানুনৰ শত্ৰু বুলিও মন্তব্য কৰা দেখা গৈছে বদৰুদ্দিন আজমলে।